এই বিটিআর বড়োলেণ্ড এসময়ত কি আছিল আন্দোলন ধৰ্ণা বন্ধ বোমা বিস্ফোরণ আমার বহুতো যুবকে কান্ধত AK-47 লৈ ঘূৰি ফুৰিছিলে মানুহৰ জীৱনৰ নিৰাপত্তা নাছিলে এসময়ত বিটিআৰৰ পৰা মানুহ উঠাই গৈ আন জাগালৈকে পলায়ন কৰিছিলে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে বিটিআৰৰ মাটি বিটিআৰৰ পৰিৱেশ তেজেৰে ৰক্তাক্ত হৈ আছিল আজি আপোনালোকে এবাৰ চিন্তা কৰক আজি আমি ইয়াতে মিটিং কৰিছো ইয়াত বড়ো সকলো আহিছে চাহ বাগিচাৰ পৰাও আহিছে গোৰ্খা ভাই ভনী সকলো আহিছে আজি বঙালী লোকসকল আহিছে অসমীয়া ভাষী আহিছে আজি আমাৰ ইয়াতে হিন্দী ভাষী সকল আহিছে আমি সকলে ইয়াত একেলগে বহিছো কিন্তু আজিৰ পৰা 10 বছৰ আগত আমি এনেকে একেলগে বহাৰ পৰিৱেশ এই বিটিআৰত নাছিলে আজি বিটিআৰত শান্তি কোনে আনিলে নৰেন্দ্ৰ মোদী আনিলে আজি বিটিআৰত শান্তি কোনে আনিলে প্ৰমোদ বড়োৱে আনিলে আজি বিটিআৰত শান্তি কোনে আনিলে বিটিআৰৰ জনসাধাৰণে আজি বিটিআৰত শান্তি আনিলে আজি বিটিআৰত গুলি বাৰুদ নাই আজি বিটিআৰত আন্দোলন নাই দুখীয়া মানুহে কাম কৰি খাব পাৰে মানুহে মজদুৰি কৰিব পাৰে সমান অধিকাৰ পাইছে ৰাতি 2টালৈকেও যদি লৰা ছোৱালী বাহিৰত থাকে দেউতাক মাকে চিন্তা কৰিব নালাগে এই শান্তি কোনে আনিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এই শান্তি উভতাই পালো মাজবাটৰ ৰাইজ ওদালগুৰি জিলাৰ ৰাইজ বিটিআৰৰ ৰাইজ আমি মোদী ডাঙৰীয়াক ভোট দিব লাগিব যাতে আমাৰ বিটিআৰ সদায় শান্তিত থাকিব পাৰে বিটিআৰৰ বিকাশ আৰু উন্নয়ন হ'ব পাৰে